নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল স্বাগতম জনাইছো। মই সৃষ্টিকাই সৃষ্টি কৰি আনিছো এটা নতুন ধামাকাদাৰ ভিডিঅ'। সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালো। আৰু আজি কি হয় জানে, আজি হয় গৰু বিহু। সেইবাবে আমাৰতো অৱশ্যে গৰু নাই, সেইবাবে মই খুৰীহঁতৰ ঘৰতে গৰু গা ধুৱাব যাওঁ। আৰু আজি কোন আহিব জানে যে, আজি আহিব কে আৰু বুহত আৰু বিউটি বাইলুক আহিব। সেইবাবে চাবলৈও যাম, আমি নাচিবলৈও যাম। সেইবাবে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্ট গৰু গা ধুৱাবলৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দীঘলতি মাখিলতি যোগাৰ কৰি থৈ দিছে এফালে। বছৰে বছৰে ayo kamu mau mesin tak ada kemar hidup kita Paulia aduh deh এতিয়া দেখিলে আপোনালোকে আমি গৰু গা ধুৱাই আহিলোঁ। আৰু এতিয়া আমি বিহু নাচিব যাবলৈ ওলাম। আৰু দেখাই ব'লক। আৰু এতিয়া বতৰটো ভাল কৰি আহিছে, সেইবাবে যাম এতিয়া আমি। ব'লক এইয়া মই ওলাই আহিলোঁ। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এতিয়া যাওঁ বিহুলৈ। আৰু এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভাল লাগিব। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে, সেইবাবে গোটেই ৰাস্তাটো বোকা হৈ গ'ল। দেখিছেনে আপোনালোকে? আমাৰ বিহুৰ বাকৰিটো প্ৰস্তুত হৈছেহি। আৰু আজি বুক কোনে পায়, আজি বুক কোনে পায়, আজি বুক অৰ্থাৎ হিৰণ্য শৰ্মা আজি কাক পায় কোনে পায় নাজানো। আজি চাবলৈহে মন গৈ আছে। আৰু আমাৰ ডাইলগ সকলোকে আমি পুনৰবাৰ এটি হাত চাপৰি বিহুৰ শুভেচ্ছা তেখেতসকললৈ জ্ঞাপন কৰিবলৈ জনাইছো। বেলেগ নুসুধে, বৰষুণ এৰিলে নাই নুসুধে, বিহু আৰম্ভ হৈছে নুসুধে, কে মোহন বাইলুক আহিলে নাই সোধে। আহি পাই গ'লি আৰু এতিয়া বহি আছে। দেখিছেনে আপোনালোকে? কেনেকুৱা লাগিছে? ভাল লাগিছে আপোনালোকে দেখি পাইছে যে কেনেকুৱা লাগিছে? থাকিল দেই ভণ্টি কেকেটা তোমাৰ কি আছে ইউটিউব চেনেলটো সৃষ্টিকা ব্লগ। আপোনালোকে তাই ইমান কণমানি ছোৱালী ইমান ধুনীয়াকৈ ইউটিউব কৰি আছে, চেনেলটো চলাই আছে। তাইক ধুনীয়াকৈ উৎসাহ দিব, ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কি আছিলে সৃষ্টিকা ব্লগ। থেংক ইউ। তোমাৰ ভিডিঅ' চাম হা এতিয়া। সকলোৱে ফটো মাৰি আছে, চাওক না ইমান ভিৰ। আমাৰ ইয়াত নেপালী ডান্স কৰি আছে। আৰু এইফালে কেকেটা আৰু মোহন বিউটি বাইলুক বহি আছে। এতিয়া আমি বিহু নাচিব যাওঁ ব'লক। আৰু আপোনালোকে চাই থাকিব লাগিব। Nasi, nasi,
পাইছোঁ আৰু আমাৰ ইয়াতে কেকেচাৰ মোহন আৰু বিউটি বাইলুন আহিছে, বহুত ভাল লাগিছে দেখি পালোঁ ওচৰৰ পৰাই। ফটো চটো মাৰিলোঁ আৰু সৃষ্টিকে ফটো মাৰিলি নাই? মাৰিলো, মই বহুত মাৰিলো। সৃষ্টিকে জানা না আপোনালোকে দেখিছে ইমান মানুহ, বৰষুণতো ইমান মানুহ, খালি যদি ৰ'দ দিয়াহেঁতেন আৰু মানুহ আহিলেহেঁতেন। দেখিছে কিমান মানুহ আমাৰ ইয়াত, আপোনালোকেও আহিব পাৰিলেহেঁতেন। মই এতিয়া অকুলদাক লগ পালোঁ, অকুলদাক চিনি পাইছে চাগে আপোনালোকে। হেপী ৰঙালী বিহু গাইজ, আৰু জিয়াৰ চেনেলটো ছাপোৰ্ট কৰিব, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, ধামাকা কৰি দিব দেই গাইজ। এতিয়া তেজপুৰৰ পৰা মাতি অনা শিৱম দলটিয়ে এতিয়া নৃত্য কৰিব আৰু এতিয়া চাই থাকক ভিডিঅ'টো, ভাল লাগিব। বহুত অশেষ ধন্যবাদ, কাৰণ এতিয়া একদম মানে ইমান দূৰৰ পৰা আহি মানে বৰষুণত তিতি মানে নৃত্যবিলাক দেখাইছে, সেইবাবে বহুত অশেষ ধন্যবাদ। আৰু এতিয়া আমি সকলোৱে ছাতি লৈ আছোঁ, কিন্তু খেতি ছাতি লোৱা নাই। সেয়াই
জনাইছো আমন্ত্ৰিত জনগোষ্ঠীৰ গুৰুত্ব পৰিদৰ্শন কৰিবৰ বাবে সুদূৰ তেজপুৰৰ পৰা আহি তেজপুৰ শিৱম আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া সকলো ভালে আছেনে? প্ৰথম কথাটো হয়তো আমাৰ তিনিওজনকে দেখিবনে নেদেখে? আপোনালোক দুজনক দেখে নে নেদেখে? কেকেটাকে মোহনকে দেখিবনে নেদেখে নাজানো, কিন্তু মোৰ গোলাইটো সেটি চবে দেখি পাব, হয়নে? আমি ভাবিছিলো আপোনালোকৰ ওচৰলৈ যাওঁ বুলি। হা গলে মাইকে কাম নিদিয়ে। এইফালে যাম দেই, এইফালে মাতিছে মোক আৰু মাতা নাই কোনো। ৰাইজৰ চিঞৰেহে বা কোনফালে যাব মানে মাইক কেনেকে ঘূৰি দিম, এইফালেদি তই ঘূৰি দিম। মাইক্ৰফোনটো যদি আঁতৰলৈ লৈ যাওঁ চাউণ্ডটো নাপাব, কিন্তু চবৰ ওচৰত এবাৰ আমি আপোনালোকক ৰঙালী বিহুৰ ওলগ আৰু আপোনালোকে দিয়া আশীৰ্বাদৰ কাৰণেইটো আমি কে মোহন বাইলো। সেইকাৰণে এবাৰ চবৰ কাষে কাষে আমি যাম আপোনালোকৰ আশীৰ্বাদ বিচাৰি। চবে একেলগে কওক বোলে আও হৰি। মণি বেয়া পাব, ইমান ওচৰলৈ যাব নাই, মণি বেয়া পাব। ভাগিব কেকেটা মোহন দা আৰু বিউটি বাইলক লগ পাই বহুত ভাল লাগিলে। এতিয়া আমি চিপছ খাবলৈ গৈছোঁ, কিবা এটা খাই লওঁগৈ আৰু এতিয়া যাওঁ খাই লওঁগৈ আৰু তাৰপিছত যাম আৰু আমি বিহু নাচি হৈ গ'ল। বাইলুঙা কেনেকুৱা লাগিছে? মৰম লাগিছে। মই কৈছো LPG চিলিণ্ডাৰটোৰ নিচিনা লাগিছে। গোটেই ৰঙা পিন্ধি দেখিছে নাই, হয়নে? হালধি বাড়িতে হালবাই আসল ভালুকে লগালে খেদা, কোনো ভালুকে লগালে খেদা। আইতো তেল নেলো ফালি দিব এটাকে। হালধি বাড়িতে হালবাই আসল ভালুকে লগালে খেদা। এই চিমেণ্ট চাপৰি ছোৱালী আৰু কবলৈ ভনীয়ে কলে মনত পৰি যায়। এই চিমেণ্ট চাপৰি ছোৱালী, এই চিমেণ্ট চাপৰিৰ গুৱাহাটী। চিমেণ্ট কাটি দেখিলে ভাগ্যত দেখাই নাই, দেখাটো কমে মাত নাইকিয়া হৈ যায়। হালধি বাড়িতে হালকা এসে ভালুকে লগালে খেদা। এই চিমেণ্ট চাপৰি ছোৱালী, এই জোকাম বুলি ভাবোতে কি হল? এই চিমেণ্ট চাপৰি ছোৱালী, এই জোকাম বুলি ভাবোতে কণী দিয়াল খালে ভুকুলি পৰিলে লাগতে হুমনীয়া ভুকুলি পৰিলে লাগ ভুকুলি পৰিলে লাগ এই আমাৰ কেকে চৰে দুজনীকে পালে কেকে চা দুজনী লগত গম পাই নাই, ঘৰতে এজনী চিৰিয়েলত এজনী। সেইকাৰণে কৈছো এই আমাৰ কেকে চৰে এই দুজনীকে পালে
মই সামৰণি ভিডিঅ'টো বনাব নোৱাৰিলোঁ কাৰণ সন্ধিয়া হোৱাৰ বাবে মই মাৰ লগত মানে ঘৰলৈ গুচি আহিলোঁ, সেইবাবে বনাব নোৱাৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।